আজি মই আপোনালোকৰ বাবে অসম পুলিচত আহিবলগীয়া 5টা এনেকুৱা গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যন লৈ আহিছোঁ যিকেইটা ইতিমধ্যে আহি যোৱা আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পাব কমেণ্ট কৰি জনাব কেইটা প্ৰশ্নৰ উত্তৰ আপোনালোকে দিব পাৰিছে আহক তেনেহ'লে আজিৰ এই অসম পুলিচৰ জিকেৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ জিকে কেইটানৰ পৰা আপোনাৰ প্ৰথম প্ৰশ্নটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল অপশ্যন এ 1445 অপশ্যন বি 1449 অপশ্যন চি 1526 আৰু অপশ্যন ডি 1448 আহক আমি এতিয়া ইয়াৰ উত্তৰটো চাই লওঁ আৰু ইয়াৰ এই প্ৰশ্নটোৰ উত্তৰটো হ'ল 1449 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম 1449ত হৈছিল আৰু এতিয়া আমি আমাৰ 2 নম্বৰ প্ৰশ্নলৈকে যাওঁ আহক 2 নম্বৰ প্ৰশ্নটো যে স্বাধীন ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল হয় বন্ধুসকল স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল আপোনালোকক ইয়াৰ 4টা অপশ্যন দিয়া হৈছে এই প্ৰথম অপশ্যনটো হ'ল যে লাল বাহাদুৰ শাস্ত্ৰী দ্বিতীয়টো মহাত্মা গান্ধী তৃতীয়টো ৰাজেন্দ্ৰ প্ৰসাদ আৰু 4 নম্বৰটো জৱাহৰলাল নেহেৰু হয়তো আশা কৰোঁ আপোনালোকৰ মাজত কোনোবা এজনে মই ইয়াৰ শুদ্ধটো মোক দিব আপোনালোকে কমেণ্ট কৰি জনাবচোন আহক আমি ইয়াৰ শুদ্ধটো চাই লওঁ আৰু ইয়াৰ আনসাৰটো হ'ল সি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হ'ল তেওঁ স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল আহক তেনেহ'লে আমাৰ নেক্সট কুৱেশ্যনলৈ যাওঁ যোনটো আমাৰ 3 নম্বৰ কুৱেশ্যনটো 3 নম্বৰটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো আশা কৰোঁ ইয়াৰ উত্তৰটো আপোনালোক সকলোকে মোক কমেণ্ট কৰি জনাব প্ৰশ্নটো হ'ল যে ধলা শদিয়া দলংখন যাক ডক্টৰ ভূপেন হাজৰিকা সেতু বুলিও কোৱা হয় সেই দলংখনৰ বা ভূপেন হাজৰিকা সেতু বা ধলা শদিয়া দলংখনৰ মুঠ দৈৰ্ঘ্য কিমান 9.20 কিলোমিটাৰ অপশ্যন এ অপশ্যন বি আছিল 10.15 কিলোমিটাৰ অপশ্যন চি 9.15 কিলোমিটাৰ আৰু অপশ্যন ডি আছিল 9.17 কিলোমিটাৰ আহক তেনেহ'লে আমি ইয়াৰ এটা উত্তৰটো চাওঁ এই প্ৰশ্নটোৰ উত্তৰটো হ'ব অপশ্যন চি 9.15 কিলোমিটাৰ হ'ল ধলা শদিয়া দলংখনৰ মুঠ দৈৰ্ঘ্য আহক তেনেহ'লে আমি আজি আমাৰ 4ৰ্থ নম্বৰ প্ৰশ্নলৈকে যাওঁ যে শৰাইঘাট দলংখন কেতিয়া নিৰ্মাণ কৰা হৈছিল হয় বন্ধুসকল শৰাইঘাট দলংখন কেতিয়া বা কিমান চনত নিৰ্মাণ কৰা হৈছিল অপশ্যন এ 1994 অপশ্যন বি 1975 অপশ্যন চি 1965 আৰু অপশ্যন ডি 1962 আশা কৰোঁ মোৰ সকলো বন্ধু বান্ধৱীয়ে এই প্ৰশ্নটোৰ উত্তৰ জানিব তো আহক তেনেহ'লে ইয়াৰ উত্তৰটো চাওঁ এতিয়া আমি আৰু আমাৰ 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো হ'ব অপশ্যন ডি 1962 হয় বান্ধৱীসকল 1962 চনতেই আমাৰ শৰাইঘাট দলংখন নিৰ্মাণ কৰা হৈছিল আজি আমাৰ এই জিকে খেদানৰ শেষৰ প্ৰশ্নটো হ'ল যে ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী কোন আছিল অপশ্যন এ প্ৰতিভা পাটিল অপশ্যন বি সৰোজিনী নাইডু অপশ্যন চি মাদাৰ টেৰেছা আৰু অপশ্যন ডি ইন্দিৰা গান্ধী হয় বন্ধুসকল আশা কৰোঁ আপোনালোকে সকলো উত্তৰটো জানে তো আহক আমি ইয়াৰ উত্তৰটো এতিয়া বৰ্তমান চাই লওঁ আৰু ইয়াৰ উত্তৰটো হ'ল অপশ্যন ডি ইন্দিৰা গান্ধী